আহক আহক খালি গাড়ী খালি গাড়ী খালি গাড়ী ৰঙিয়া নলবাৰী পাঠশালা হাউলি আহক 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 চিট আছে নে নাই হে দাদা? আজি খালি গাড়ী যে মানুহ চানুহ আজি বেছি নাই বৰষুণ বতৰ না মা আমি এখানতে যাম। হয় বাবা আমি এখানতে যাম মামাতে। পাইপে মুখফালা তুলি কৰিছে নুঠে কি হয় আহক। লাগে আৰু তুমি আগতে উঠাচোন উঠোন দা। বাবা তুই মোৰ কলাতে বহাই আহ। মই তোৰ কলাত বহি নাযাওঁ, মই দৰ্জাৰ কাষত থিয়া দি যাম। নহ'লে চিটত বহ বাবা, তাতে দৰ্জাৰ কাষত গ'লে পৰি যাবি নহয়। নাবাহো মই চিটতো নাবাহো, মই থিয়া দি যাম। চলি একদম মানুহৰ নিচিনা হৈছে অক্ষৰ অক্ষত। আপুনি মোৰ ভাইটিটোৰ পিছত লাগি থাকে ন সদায় সদায়। আপোনাক ঘৰত ঘূৰি আহিবা দিয়ক, ঘৰত বুকুত ভিকাম আপোনাক বুকুত। কিয় খং কৰ কিয় খং কৰ এনে কৈছো মই ধেমালি কৰি। মোৰ ভাইটিৰ নিচিনা নাই, আপোনাৰ ভাইৰ নিচিনাহে হৈছে। দানৱ অসুৰ লম্পট তোমাৰ ভাই। হ'ব দাহা মানুহ চানুহ শুনিলে কি হ'ব? আপুনি নক'ব তেতিয়াহ'লে কিয় মোৰ ভাইটিক কান্দি থাকে আপুনি? বাবা কলাত নাবাহি দে চিটতে নবাহ কিয় থিয়া দিয়াকে ভাগৰ লাগব নহয়। নাবাহো মই থিয়া দিয়ে থাকিম মই এতিয়া। হেল্ল' মই এতিয়া বাছত উঠছো ৰ'বা। মই তোমাক ঘৰপৰা পাৰবলৈ ফোন কৰি দিম, তুমি নিবা আহিবা মোক। চাবা দা কিন্তু কালি নিচিনা কিন্তু নকৰবা, ভুলি যাব লাগে নকৰবা। নিবা আহিবা লাগব মোক তুমি। হ'ব দা মই ফোন কৰি দিম দাম। তোমাৰ মোবাইলটো দিবা নেকি? মই গেম খেলাম। সৰু ল'ৰাই মোবাইল নাচাই নহয় বাবু, তুমি এতিয়া পঢ়িবহে লাগে ভালকে। তই কিমান ডাঙৰ হৈছা এতিয়া দেখোন লালাক ফোন কৰি আছিলি তই। হে প্ৰভু মানুহ মান খাই ভাল কি অভদ্ৰ চলি এইটো। বাহ কি চলি এইটো বাবু সেনেকে ক'ব নাপায় নহয় ডাঙৰক। এই চশমা আল্লাহ কৰা কামত লাগ তক পাতছো নেকি মই? বহি থাকে নহয় তো তালত নাগৰা বাগান মই এতিয়া টুকুৰু টুকুৰু দুম দুম। বাহ কি চলি এনে চলি দেখা নাই দে মই ডেঞ্জাৰ বৈ ডাঙৰ হলি। বাবু ইপিনে আছোন ইপিনে ডাঙৰ সেনেকে কয় নেকি? নাপায় নহয়। কিয় তাই অলপ মোক মোবাইলটো দিবা নোৱাৰে নেকি? আপোনালোকে বেয়া নাপাব দিয়ক, আমাৰ সেনে সৰু আছে না কিন্তু পঢ়াত বহুত ভাল। নাপং দা সৰু চলি নে আকৌ জানা নাই। ভণ্টি তুমি নাপাবা বেয়া। হ'ব দিয়ক নাপাওঁ বেয়া। বাপৰে বাপ কি পাপত গাজা চলিয়ে ডেঞ্জাৰ চলি বই। মাই মই একো নাইছো এইটো পঢ়াত ভাল বুলি কিয় কৈছে তাহা? চব চলিছে না মোৰ সন্মান খাই ফেললি তুই। তোৰ কটম বাঙৰা একদম বাইতে আৰু তুই লগ লাগি মোৰ জীৱন খাই পেলছা চলি। মোক যে কৈ থাকা তুমি মই কি কৰিলো? মোৰ নামটো নোহোৱাকে তুমি কথা ক'বা নোৱাৰা নেকি? আপুনি চুপ থাকক আপোনাৰ ঠিকেই হৈছে যিমান যি হৈছে। চলিটোৱে ভালকে থাকবি নহ'লে তালত ভুকে মাৰিম। লেম্বু পানী টেঙা চকলেট নেমু পানী বাদাম লেম্বু পানী টেঙা চকলেট বাদাম নালাগে দিয়ক দাদা। লাগিব নেমু পানী টেঙা চকলেট বাদাম মোক দিয়ে 2 পেকেট। কালি পইচাটো দিলে হ'ব না? কালি দিমে কেনে কৰা তই নেদিম নেকি তোক? পইচা নিদিলে নাপায় নহয় বাবু। মা 10 টকা দিয়ে লেম্বু পানী খাম মই। কচমৰা চলিটো তুমি ঘৰত ভাত খাইছিলি খাবাৰ হ'লে তোৰ মামা থাকিলে খাবাই লাগব এতিয়া। নাংগে দে এতিয়া হাতে খাবা নালগে দিয়ক দাদা এনে কৈছে। হ'ব দিয়ক। টেঙা চকলেট নেমু পানী বাদাম ভাজা চকলেট। মা কিমান দূৰ আছে আৰু? বেছি দূৰ নাই ৰ'বা পামে আৰু অলপমান আছে ৰ। মই কিন্তু মোটা লাগছি মুটি দিম কিন্তু মই এতিয়া। বাবু বাছত চুচু নেদে নহয় হেন্দি মাই করে মারবো তোক বহব হেপি ডেতে। কুটি পাচ্ছি তাই বাপরে বাপ মানুহ মাৰি ফেলব মা কি বাছে বাহ গন্ধত বেহুচ হৈছে বাৰু বৈ মাকন বাছ সেইকাৰণে বাছত আহিব নোৱাৰি। মই দেখছো মা এই ঠৌগা আপিটো বাছে ঠৌগা আপিটো কাঁদে না। কচমুৰা নকবি লাজ পাব কচমুৰা নকবি। মৰত লচল দেখছি লাজ মান খাই ফেলব ভগৱান। ইমান ঠৌগা আপি পাচ্ছি ইমান বেয়া গন্ধ। নাইদা গন্ধ গেছি নাই ইমান বেয়া গন্ধ ওলোৱা নাইদা। আপি পাচ্ছি তাই গন্ধ মানে মোৰ পাতিলে থাকবা নোৱাৰে আপুনি। আপোনাৰ স্বভাৱৰ কথা নাজানো মই মাইথাৰ পৰা ঘূৰি যাম বলকচোন ঘৰত তেতিয়া হেৰি পাম জুতিটো। বাপৰে বাপ এতিয়াহে গন্ধটো গৈছে কি গন্ধ মানুহ বেহুচ কৰি দিব মা কিমান দূৰ আছে আৰু? বাবা পালো গাড়ীখন ৰখলি নাম্বাৰে হ'ব মাৰাৰ। নাম্বাৰ হ'লে বলক মূলা চোলা খাইছিলি নেকি ইংৰাজী পাদা বৰ বেয়া গন্ধ আমি নামো দে তই পাতি যাই থাক। কি দানৱ চলি জন্মিছে কিবা খাই জন্ম দিছি তাক। বাপাৰে বাপ মান সমান খাই পেলব তুমি আৰু মোৰ কোনে কৰবা আৰু মানে নৰ নালকে যাওঁ। এতিয়া তোমাৰ কাৰণে তোমাৰ ঘৰৰ মই এতিয়া চিলিণ্ডাৰটো আনি দিব লাগিব। সিদিনা ঘৰত কায়ো নহয় বুলি কৈ মাতলা কিন্তু মোক লাষ্টত বাচনখিনিহে ধুবা দিলা। সিদিনা
বাচনখিনি ধোৱাৰ কোনে আজিকালি মই শুনি আছো একাৰ কথা আৰু বিয়াৰ পিছত তুমি মোক মৰম কৰিবা নালকে যাও জান কোনো নাই ঘৰত আছোন নিজকে বুদ্ধি কৰি মাতবি লাষ্টত বাইপে মায়ে দাদীয়ে গোটেই মাখাই থাকে তাৰপিছত ক'ব মায়ে বাবা চিলিণ্ডাৰটো শেষ হৈছে আনি দিবি তাৰপিছত বাইপে ক'ব বাবা বাৰীৰ পিছত বনখিনি চাফা কৰবা তোলা যাওঁগে নহয় মই চাকৰ তোমাক যাওঁ হিচাপত বহুত মৰম কৰে সেইকাৰণেহে কৈ তোমাক নহ'লে নকলা হৈয়ে সেইখিনিও বুজি নাপাওঁ নেকি কৈছি সেনে মৰম নালগে মোক তোৰ দাই দে বাইপে মে সাৰ গৰু বৈছি একো এটা কৰবা নৰে বলদ গৰুৰ দৰে ঘৰত থাকে খাই ডগৰি কাম নাখা মোক কৰই বাবা ভিনে শুনে আহিছে বোলে কিবা যাই বাজাৰত লৈ নাহ কিয় মুৰ্গী চুৰ্গী পা যদি ভিনি মানে বাইদেউ ভিনি হৈ আছে তাৰে লগত খুৰমুৰাটো হৈছে নেকি শিকাকে এনেকে কোৱাটো ভাগ্নে তো নাপায় নহয় হাগিন যি জ্বালা গালা খোৱা চলে খুৰমুৰা শেষি হৈছে দে আৰু এইকেইদিন থাকবা পাৰবা নে আৰু দে ভালকে নকবি নাপায় আৰু বায়ে শুনলে কি বুলি ভাবব যা বাজাৰত যা যি পা তাকে লৈবি যা হ'ব যায় তই যাই থাক যাই আছো যা মই দিনৰ দিনটো এনেকে ফোন কৰি বাকাতি থাকলি নহয় আৰু কাম ধান্দা বিশ্বাস কিবা হেল্ল' হ'ব দে এতিয়া মই বাজাৰত যাওঁ ৰ'বা মুৰ্গী চুৰ্গী পাওঁ না লওঁ ভিনদেউ সোমাই আহিছে বোলে বাজাৰত যাবা দিলাক মাই যাই ৰ'বা দে যোৱা সোনকালে ভা আৰু কি জানো ন আমাৰ ঘৰ ঝাৰু দে ঝাৰু পাততে কি হৈছে বেয়া হৈছে পাৰ যদি এডাল আমাৰ কোনে লৈ পাছো ঘৰ ঝাৰু ঝাৰু নহয় ৰ ঝাৰু মাৰিও দিম ঘৰটো এইটো না সেইটো না সেইটো কৰ এইটো কৰ এই পাজানা সেই পাজানা তই চাকৰ মই নৰো মই এই হাতটো কেন বাদি তোহাৰ কেনে কৰা দে হ'ব দে তোহাৰ আহোঁতে দেৰি হ'ল দেখোন কিয় ইমান দেৰি হ'ল তোহাৰ আমাৰ ইয়াৰ বাইকখন বেয়া হৈছে ন বাছতে আহিব লগা হৈছে আজি অলপ সোনকালতেহে পালো কাৰণ বেছি ৰখা বুঢ়া কৰা নাই কাৰণ বৰষুণৰ বতৰ না মানুহ চানুহ নাই যি তোমাৰ যাওঁ বাইকখন কিয় ভাল কৰি ল'ল ভাল কৰি ল'ব লাগে এওঁৰ হাততো পইচা নাছিল না দৰমহা হোৱা নাছিল এইবাৰ ভাল কৰি ল'ম ৰমা তোৰ লাচাৰ মাথা কৰি মোক বোলে গাখীৰ পাগে দে বুঢ়ী নালাগি আইও শুনটো কিয় নিদিম দিম গাখীৰ খাবি দিম আমাৰ এই মস্ত ঔষধ হৈছে আমাক য'তে ত'তে যিটো কৰি ফুৰে আইছি ক সৰু চলি না হ'বই দে একো নহয় মাই আহি পিছে শুন কি ভাই আহি পিছা পাইছো পিছেতো ক'ত আছিলি ক'ত থাকবহি আপেলৰ কথা পাতিছিল বোধহয় সৰু আছিল কম আছিল ডাঙৰ হৈছে বেছি হৈছে কম বিহৰ গুটি এটা কি হ'লে বাতি কি উপাৰ মই কৰি ভাবি আছা নাই ৰ এনে ৰুমতে বাগান দি আছিলো কি কৰিবি নহদি বাবু ডাঙৰ হৈ গ'লে আছো বাবু ফ্লে 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 বহুত দিন দেখা নাই তোক চাওঁ চাওঁ কি চামক ডাঙৰ হ'লে তোৰ নিচিনা টেপৰা পৰি থাকিব লাগিছিল নেকি বাবু নাপায় নহয় মামা হয় তোমাৰ নাপায় এনেকৈ ক'বা মই বাজাৰত যাম দে চকলেট চকলেট লৈ আহিম দে বাবু তোৰ লগত দন ফুটা কৰি এটা নুঠে বুঢ়ীৰ পৰা নি দনটো ৰজনে খায়ে ক'ৰ পৰা দিবি তুই মোক মিছা কথা ক'বাই চাবি খাকে লাগে দিছোঁ তোক সন্তান মোৰা ফাঁকি নহয় একো ক'বাও নোৱাৰোঁ নহ'লে বাইদেৱে বেয়া হ'ব কিবা কৰি নহ'লে ইয়াক মই ভিনাক মাত দিছা না তুই কিয় নিদিম মাত তাতে কথা চথা পাতলো কথা পাতিয়ে তই আহিলোঁ ভিনিৰ লগত তোৰ চাহ তাহ খাচোন মই আহিছোঁ ৰ তই চাহটো খাই যা নহ'লে বাপু নালাগে দে মই আহি খাম চাহ বনাই খুৱাই পঠাই দে কিন্তু মোক এটা কৰি গাখীৰখিনি গৰম কৰি দিবা পৰা নাই নাখাওঁ দে বুঢ়ীৰ গাখীৰ যা মাইটো কাপোৰ চাপোৰ হালে অলপ ফেনত তলত শুনি যা হ'ব দে মাটোই চাহখিনি বনাওঁ মই অলপ ৰেষ্ট লওঁ দে বাবু তুই আছো এপৰা পৰা মামাইটো মোবাইলটো লৈ গৈছি তাৰ লেপটপটো চাম ৰ মই এতিয়া নালকে তাৰ বস্তু লাৰবা আগৰবাৰ বেয়া কৰি থৈ গৈছিলি না এইবাৰ মাৰব তোক সি এপৰাই মাৰিব মোক তাৰ নাকত চক পেঞ্চিল সোমাই দিম মই